জুনমনি ৰাভাৰ দুৰ্ঘটনা হোৱা কথাটো বহুতে সহজভাৱে ল'ব পৰা নাই সোশ্যাল মিডিয়াত বহুতে লিখি আছে যে এইটো এটা পৰিকল্পিতভাৱে কৰা দুৰ্ঘটনা হ'ব পাৰে কিছুমানে আকৌ কৈ আছে যে তেখেতক হত্যা কৰিবলৈ বহুত আগৰ পৰাই চেষ্টা কৰিছিলে আৰু অৱশেষত কোনোবাই সাকসেস হৈ গ'ল আনকি ঘৰৰ মানুহে নিজেই কৈ আছে যে এইটো দুৰ্ঘটনা পৰিকল্পিতভাৱে কোনোবাই কৰা দুৰ্ঘটনা হয় কিন্তু কিয় জুনমনি ৰাভাক কোনোবাই হত্যা কৰিব বিচাৰিছিল বা কিয় জুনমনি ৰাভাক কোনোবাই পৰিকল্পিতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰিব বিচাৰিছিল বহুতে কৈ আছে যে প্ৰায় এবছৰ আগৰ পৰা কিছুমান বাতৰি আহি আছিল জুনমনি ৰাভাৰ নামত যে জুনমনি ৰাভাই কোনোবা মিনিষ্টাৰ বা কোনোবা এমএলএ লগত কিবা পাংগা লৈ লৈছিল কিবা মতভেদ হৈছিল আনকি জুনমনি ৰাভাৰ নিজৰে কিছুমান বিষয়াৰ লগত কিছুমান কথাত মতভেদ হৈছিল আনকি ৰিসেন্টলি তেওঁ কিবা এটা গ্যাঙৰ লগত আপোনাৰ ইনভলভ হৈছিল কিবা গ্যাঙে আপোনাৰ খুন বনাইছিল কোনোবা আপোনাৰ চুৰ ডকাইত কৰিছিল হেতু গ্যাঙত আপোনাৰ বেছিকৈ ইনভলভ হৈছিল যাৰ কাৰণে হয়তো পৰিকল্পিতভাৱে তেখেতক গুচাবৰ কাৰণে এই দুৰ্ঘটনা কৰিছিল বাৰু যি নহওক এটা কেছটো আপোনাৰ সিআইডিক দিয়া হৈছে এতিয়া সিআইডি যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেতিয়া ওলাই পৰিব যে সঁচাকৈয়ে কোনোবাই পৰিকল্পিতভাৱে এইটো দুৰ্ঘটনা কৰিলে নেকি কিন্তু যদি পৰিকল্পিতভাৱে এই দুৰ্ঘটনাটো কৰা নাই তেতিয়াহ'লে আৰু কি কাৰণ থাকিব পাৰে যাৰ কাৰণে গাড়ীখন আপোনাৰ ৰাইট লেনত গৈ থাকোঁতে হঠাতে আপোনাৰ ৰং লেনত গুচি গ'ল আপোনালোকে নিশ্চয় দেখিছে নিউজত যে গাড়ীখন তেখেতে আপোনাৰ প্ৰথমতে ৰাইট লেনত চলাই আছিল কাৰেক্ট লেনত চলাই আছিল কোনো ৰং লেনত চলোৱা নাছিল কিন্তু হঠাতে গাড়ীখন আপোনাৰ ৰং লেনত গুচি গ'ল আৰু ৰং লেনত গুচি যোৱাৰ কাৰণে যিখন আপোনাৰ কণ্টেইনাৰ থকা ট্ৰাক আহি আছিল এখন প্ৰকাণ্ড ট্ৰাক সেই ট্ৰাকখন আপোনাৰ সন্মুখীভাৱে খুন্দা লাগে খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো হয় তো কি কাৰণ থাকিব পাৰে যদি আপোনাৰ সঁচাকৈ দুৰ্ঘটনাটো হৈছে কি কাৰণ থাকিব পাৰে কি কাৰণ আপোনাৰ গাড়ীখন আপোনাৰ সঁচাকৈ আপোনাৰ ৰং লেনত গুচি গ'ল বহুতে কৈ আছে তেওঁ হয়তো আত্মহত্যাও কৰিব পাৰে কাৰণ তেওঁ বহুত টেনচনত আছিল বহুত বেয়াকৈ তেওঁ ফচি গৈছিল কাৰণ কোনোবাই তেওঁৰ নামত থানাত আপোনাৰ এফআইআৰ দিছিল কোনোবা এটা পৰিয়ালৰ পৰা তেখেতে 6 লাখ টকা লোৱা বুলি এটা গোচৰ ৰুজু হৈছিল সেইকাৰণে হয়তো তেওঁ বহুত টেনচনতে তেওঁ সেই কামটো সহ্য কৰিব নোৱাৰি সেই বদনামটো সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা কৰিলে বা হয়তো আত্মহত্যা নকৰিলেও এইবোৰ টেনচনে তেখেতক আপোনাৰ গাড়ী চলাওঁতে হয়তো বহুত অসুবিধা দিছিল বহুত আপোনাৰ প্ৰব্লেম কৰিছিল বেলেগ কথা ভাবি আছিল যাৰ কাৰণে গাড়ীখন আপোনাৰ ৰাইট সাইডৰ পৰা ৰং সাইডে গুচি গৈছিল আৰু ট্ৰাকে আপোনাৰ মাৰি দিছিল হ'ব পাৰে গতিকে কেতিয়াও আপোনালোকে টেনচনত থাকিলে কিবা চিন্তাত থাকিলে কিবা ডিপ্ৰেছনত থাকিলে কিবা খঙত থাকিলে গাড়ী বা বাইক নচলাব কাৰণ আপুনি গাড়ীখন চলাই গৈ থাকোঁতে বাইকখন চলাই গৈ থাকোঁতে কিবা যদি বেলেগ কথা ভাবি আছে অন্য মনস্ক হৈ আছে ঘৰৰ কথা ভাবি আছে নিজৰ লগত কি ভাবি আছে সেই ক্ষেত্ৰতো আপুনি আগত কি হৈ আছে আগত কি হোৱা নাই আগত কি আহিছে কি অহা নাই একো জানিব নোৱাৰিব যাৰ ফলত হয়তো আপোনাৰ গাড়ীখন বেলেগক মাৰি দিব পাৰে বা আপুনি ৰাইট সাইডৰ পৰা ৰং সাইডত গুচি যাব পাৰে আৰু দুৰ্ঘটনা হ'বও পাৰে গতিকে সকলোৱে আপোনাৰ জুনমনি ৰাভাৰ কি প্ৰব্লেম থাকিব পাৰে জুনমনি ৰাভাৰ ক্ষেত্ৰত কি আপোনাৰ ইস্যু থাকিব পাৰে সেইবোৰ ডিসকাস কৰি আছে কিন্তু টেকনিক্যাল প্ৰব্লেম কি থাকিব পাৰে হয়তো টেকনিক্যাল প্ৰব্লেম থাকিব পাৰে সেই টেকনিক্যাল প্ৰব্লেমৰ বিষয়ে কোনো ডিসকাস কৰা নাই কাৰণ এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমাৰ প্ৰায় হৈ থাকে আমাৰ সমাজত ৰাস্তাত প্ৰায় হৈ থাকে গতিকে এই বিষয়েও কিছু ডিসকাস কৰা দৰকাৰ যে কি টেকনিক্যাল প্ৰব্লেম হ'লে এনেকুৱা দুৰ্ঘটনা হ'ব পাৰে আমি কেনেকৈ এনেকুৱা দুৰ্ঘটনা হাত খাৰিবও পাৰি সেইকাৰণে আমি আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে যে কিছু হ'লেও আপোনালোকে শিকক কিবা এটা মোৰ এই ভিডিঅ'টোৰ পৰা কিছু হ'লে কিবা এটা আইডিয়া লওক প্ৰথম কথা হ'ল আপোনাৰ যেহেতু তেখেতে আপোনাৰ গাড়ী আপোনাৰ ৰাতি চলাই আছিল আপোনালোকে নিশ্চয় গম পায় ৰাতি 1টা নে 2টা বজাত তেখেতে গাড়ীখন চলাই আছিল চ' অবভিয়াছলি ৰাতি যদি কোনোবাই গাড়ী চলায় তেওঁলোকৰ আপোনাৰ টোপনি অহাৰ চান্স থাকে মেক্সিমাম আপোনাৰ দুৰ্ঘটনা ঘটে গোটেই বিশ্বতে যেতিয়া ড্ৰাইভাৰ আপোনাৰ টায়াৰ্ড হৈ যায় ড্ৰাইভাৰ আপোনাৰ ফেটিক হৈ যায় ড্ৰাইভাৰ আপোনাৰ খুব ভাগৰুৱা অনুভৱ কৰে বা ড্ৰাইভাৰ যদি আপোনাৰ গাড়ী চলাই থাকোঁতে আপোনাৰ এনেকৈ টোপনিয়ে মাৰে গতিকে হয়তো জুনমনি ৰাভাৰ টোপনি আহিবও পাৰে আৰু টোপনি অহাৰ কাৰণে হয়তো গাড়ীখন কেনেকৈ আপোনাৰ ৰাইট লেনৰ পৰা ৰং লেনত গুচি গ'ল তেখেতে গমেই নাপায় আৰু সেইফালৰ পৰা আহি থকা ট্ৰাকখনে খুন্দিয়াই দিলে এইটো এটা কাৰণ হ'বও পাৰে আৰু কি কাৰণ হ'ব পাৰে আপোনালোকে ভাবক নেক্সট কাৰণ হ'ব পাৰে আপোনাৰ ভিজিবিলিটি মানে যেহেতু ৰাতি আপোনাৰ গাড়ীখন চলাই আছিলে আৰু আমাৰ অসমত এনেকুৱা বহুত ৰাস্তা আছে য'ত আপোনাৰ ষ্ট্ৰীট লাইট ভালকৈ নাথাকে আৰু গাড়ী যি লাইট আছে আপোনাৰ সেই লাইটে আপোনাৰ বহু দূৰৰ পৰা আহি থকা গাড়ীবোৰ ভালকৈ দেখিব নোৱাৰে তো যেহেতু ৰাতি গাড়ী চলাই আছিলে হয়তো ভিজিবিলিটি নথকাৰ কাৰণে হয়তো তেখেতে গাড়ীখন ইফালৰ পৰা অকণমান ছাইড কাটোতে সেইফালৰ পৰা গাড়ীখন আপুনি মাৰি দিলে ডেট ইজ অলছ ওৱান অফ দ্য ৰিজন আমাৰ অসমত দুৰ্ঘটনা হোৱাৰ কাৰণ আৰু এটা হৈছে আপোনাৰ গাড়ীৰ আপোনাৰ লাইট আপাৰ এণ্ড ডিপাৰ
বহুত ড্ৰাইভাৰে নাজানে যে কেতিয়া আপাৰ মাৰিব লাগে কেতিয়া ডিপাৰ মাৰিব লাগে আৰু এই আপাৰ ডিপাৰ মাৰিব নজনাৰ কাৰণে যিখন গাড়ী আগত থাকে সেইখন গাড়ী ভালকৈ চকুৰে দেখিব নোৱাৰে যাৰ ফলত আপোনাৰ দুৰ্ঘটনা হয় এই লৈ পিনে আপোনাৰ বহুত কাজিয়া পেচাল গৈছে এই লৈ পিনে আপোনাৰ বহুত ধৰণৰ মানে আৰক্ষীৰ লগত বহুত ধৰণৰ তৰ্ক বিতৰ্ক হয় মানুহৰ যে কিয় তুমি আপাৰ জ্বলাইছা কিয় তুমি ডিপাৰ জ্বলোৱা নাই আনকি এখন গাড়ী আপোনাৰ সিগনেল দিব লাগে যে লাইটটো অন টল কৰা বা লাইটটো আপুনি অফ কৰা বুলি ঠিক আছে বাৰু কোনোবা ৰাস্তাত আপোনাৰ ষ্ট্ৰীট লাইট নাই বা কোনোবা ৰাস্তাত আপোনাৰ অপজিটত কোনো গাড়ী নাই তেতিয়া আপুনি আপাৰ লৈ গৈছে বেলেগ কথা কিন্তু যদি আপোনাৰ অপজিট চাইডৰ পৰা গাড়ী আহি আছে কন্টিনিউয়াছলি তেতিয়াহ'লে আপুনি যদি আপাৰ লাইট জ্বলাই যায় তেতিয়াহ'লে সেইফালৰ পৰা অহা গাড়ীখন আপোনাৰ চকুত পৰিব তেওঁ ভালকে ভিজিবিলিটি নোহোৱা হৈ যাব ভালকে দেখা নাপাব যাৰ ফলত আপোনাৰ হয়তো তেখেতে আহি আপোনাক মাৰি দিব পাৰে সেইটো হ'ব পাৰে জুনমনি ৰাভাৰ ক্ষেত্ৰত আপোনাৰ সেইটো কথাও হ'ব পাৰে হয়তো তেখেতে আপোনাৰ গাড়ী ঠিক ৰাস্তাৰে চলাই গৈ আছিল কিন্তু আপোনাৰ হয়তো সেইফালৰ পৰা কোনোবা এখন বাহন আহিছে যিখন বাহনে আপোনাৰ ডিপাৰ ইউজ কৰা নাই আপোনাৰ আপাৰ ইউজ কৰি আছে আৰু এই আপাৰ লাইটটো হয়তো জুনমনি ৰাভাৰ চকুত পৰিছিলে যাৰ কাৰণে তেওঁ হতভম্ব হৈ পিনে গাড়ীখন অকণমান সাইড কৰিব খোজোতে হয়তো আপোনাৰ সেইফালৰ পৰা ট্ৰাকখনে মাৰি দিলে গতিকে সদায় আপুনি ৰাস্তাত গাড়ী চলালে ডিপাৰ ইউজ কৰিব ডিপাৰ যি আপোনাকো সেভ কৰিব লগতে সেইফালৰ পৰা অহা গাড়ীখনকো সেভ কৰিব মন ৰাখিব জুনমনি ৰাভা দুৰ্ঘটনা হোৱা ৰাতিটো সেই ৰাতিটোত আপোনাৰ কিনকিনীয়া বৰষুণ পৰি আছিল বৰষুণ পৰি থকাৰ কাৰণেও হয়তো আপোনাৰ ভিজিবিলিটি বহুত কম থাকিব পাৰে গতিকে আপোনালোকে যদি কেতিয়াবা গাড়ী চলাই গৈ থাকোঁতে বা বাইক চলাই গৈ থাকোঁতে বৰষুণ পৰিছে সেই বৰষুণ পৰি থকা সময়ত কিন্তু আপোনাৰ বহুত ৰিস্ক থাকে প্ৰথম ৰিস্ক হৈছে আপুনি হয়তো চকুৰে দেখিব নোৱাৰিবও পাৰে যদি আপোনাৰ হেভি ৰেইন হৈ আছে আপুনি হয়তো উইণ্ডশিল্ড কাম কৰি আছে তথাপি কিন্তু আপুনি যদি ভালকৈ ভিজিবিলিটি দেখিবলৈ পোৱা নাই 50 মিটাৰ আগলৈকে একো দেখিবলৈ পোৱা নাই তেনে গাড়ীখন আপুনি ড্ৰাইভ নকৰি পিনে ৰাস্তাৰ কাষত ৰখাই ৰাখক যেতিয়ালৈকে বৰষুণ আপোনাৰ শেষ নহয় তেতিয়ালৈকে ৰখাই ৰাখক লাগে আপুনি 1 ঘণ্টা দেৰিকৈ পहुঁচক আপুনি যদি যাবলৈ বিচাৰিছে লাগে আপুনি অফিসত যদি গৈ আছে 1 ঘণ্টা দেৰিকৈ যাওক লাগে আপুনি ঘৰ যদি গৈ আছে 1 ঘণ্টা দেৰিকৈ যাওক তথাপি আপুনি দৌৰা দৌৰিকৈ সেই বৰষুণত একো দেখা নাপালেও গাড়ীখন চলাই পিনে লৈ নাযাব কাৰণ আপোনাৰ জীৱনটো বহুত ডাঙৰ লাগে 1 ঘণ্টা দেৰিকৈ আপুনি অফিসত যাওক লাগে 1 ঘণ্টা দেৰিকৈ আপুনি ঘৰত গৈ পাওক বা আপুনি য'ত যাব বিচাৰিছে 1 ঘণ্টা দেৰিকৈ যাব কোনো কথা নহয় কিন্তু আপোনাৰ জীৱনটো বহুত ডাঙৰ মনত ৰাখিব সেইকাৰণে বৰষুণ দি থাকিলে অকল আপোনাৰ ভিজিবিলিটি বুলিয়ে নহয় আপোনাৰ যিবোৰ ব্ৰেক আছে সেই ব্ৰেকবোৰ আপোনাৰ স্লিপাৰী হৈ যায় আনকি বৰষুণ দি থাকিলে আপুনি ব্ৰেক মাৰিলেও আপোনাৰ গাড়ীত আপোনাৰ জাগাত নাথাকে গাড়ী আপুনি স্কিড কৰি পিনে আগলৈকে গুচি যায় গতিকে এক্সিডেণ্ট হোৱাৰ চান্সটো আপোনাৰ 90% থাকে বৰষুণৰ সময়ত আপুনি গাড়ী চলালে বাইক চলালে গাড়ী ঠিকে আছে বাইক যদি চলাই আপুনি কেনেকৈ আপোনাৰ পিছলি পৰি যায় আপুনি নিশ্চয় জানে গতিকে বৰষুণ হোৱা ক্ষেত্ৰতো আপোনাৰ জুনমনি ৰাভাৰ এই দুৰ্ঘটনা হ'ব পাৰে কাৰণ বৰষুণত আপোনাৰ ব্ৰেক ভালকৈ কাম নকৰে বৰষুণ আপোনাৰ ভিজিবিলিটি বহুত লো থাকে সেইকাৰণে আপুনি যেতিয়া গাড়ী বা বাইক চলাব হয়তো আপুনি কাৰেক্ট ৰাস্তাৰে গাড়ী চলাই আছে বা বাইক চলাই আছে হয়তো আপোনাৰ কোনো ভুলেই নাই কিন্তু এনেকুৱা হ'ব পাৰে হঠাৎ আপোনাৰ ৰাস্তাৰ ফালৰ পৰা গৰু এটা ওলাই আহিল হঠাৎ আপোনাৰ ৰাস্তাৰ ফালৰ পৰা কুকুৰ এটা দৌৰি মাৰিলে হঠাৎ আপোনাৰ মুৰ্গী এটা দৌৰ মাৰিলে হঠাৎ সৰু বাচ্চা এটা দৌৰ মাৰিলে এনেকুৱা হয় আমাৰ অসমত প্ৰায় এক্সিডেণ্ট এনেকুৱা হয় আমাৰ আনকি যিবিলাক সৰু সৰু ৰাস্তা তাত এনেকুৱা এক্সিডেণ্ট প্ৰায় হয় কিন্তু কিয় কাৰণ আমাৰ অবজাৰভেশ্যনটো অকল আপোনাৰ আগত থাকে অকল আমি গাড়ী চলালে বা বাইক চলালে অকল আমি আগত চাই থাকোঁ যাৰ কাৰণে আমি কাষৰ পৰা যদি কিবা গৰু ওলাই আহে কাষৰ পৰা যদি মানুহ ওলাই আহে সেইটো আমি অনুমানে কৰিব নোৱাৰোঁ সেইকাৰণে সদায় গাড়ী চলালে বাইক চলালে আপুনি আগতো চাব লগতে এইটোও চাব যে আপুনি যোৱা ৰাস্তাৰে কিবা আপোনাৰ বাইলেন আছে নেকি কাষত কিবা বাইলেন আছে নেকি কাষত কিবা ঘৰ আছে নেকি কাষত কোনোবা গৰুৱে ঘাঁহ খাই আছে নেকি কাষত কোনোবা আপোনাৰ কুকুৰ আছে নেকি বা ওচৰত আপোনাৰ কোনোবা মুৰ্গী আছে নেকি মন ৰাখিব যিটো ৰাস্তাত আপুনি গাড়ী বা বাইক চলাই গৈ থাকিব অকল আগত চালি নহ'ব লগতে আপুনি ছাইডতো চাব ৰাস্তাৰ দূৰৰ ৰাস্তাৰ ছাইডত চাব যে তাত কিবা গৰুৱে ঘাঁহ খাই আছে নেকি কুকুৰ আছে নেকি মুৰ্গী আছে নেকি মানুহ আছে নেকি সৰু বাচ্চা আছে নেকি কিবা ঘৰ আছে নেকি কিবা বাইলেন আছে নেকি যাৰ পৰা হঠাৎ সেই গৰুটো ৰাস্তাত আহি যাব পাৰে যাৰ পৰা হঠাৎ সেই আপোনাৰ কুকুৰটো ৰাস্তাত আহি যাব পাৰে জুনমনি ৰাভাৰ ক্ষেত্ৰতো তেনেকুৱা হ'বও পাৰে হয়তো তেখেতে গাড়ী আপোনাৰ ৰাস্তাৰে চলাই গৈ থাকোঁতে হঠাৎ কিবা এটা বস্তু আগত আহি গৈছিলে সেই বস্তুটো ছেভ কৰাৰ কাৰণে তেখেতে আপোনাৰ ৰং ৰাস্তা লৈ ল'ল তাৰ কাৰণে আপুনি সেইফালৰ পৰা গাড়ীখন মাৰি দিলে গতিকে এই বস্তুটো যদি ভালকৈ আপুনি অবজাৰ্ভ কৰে আৰু স্পীড লিমিট যদি আপুনি মেইনটেইন কৰি চলে আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপুনি আগতীয়া বস্তু আহিলেও আপুনি নিজকে ৰখাব পৰা সমাজত থাকিব লাগিব মন ৰাখিব নেক্সট কি কাৰণ হ'ব পাৰে আপোনাৰ ষ্টেয়াৰিং ফেইল এনেকুৱা বহুত আপোনাৰ ঘটনা ঘটিছে যে আপুনি গাড়ীখন চলাই গৈ থাকোঁতে হঠাতে আপোনাৰ ষ্টেয়াৰিং ফেইল হৈছে দিছ ইজ কল্ড টেকনিকেল প্ৰব্লেম এইটোত আপোনাৰ কাৰো হাত নাই এইটো আপুনি একো কৰিব নোৱাৰে যিমান দামী গাড়ী নহওক কিয় আপোনাৰ যদি আপোনাৰ দিন বেয়া থাকে
হয়তো আপোনাৰ ষ্টিয়াৰিং ফেইল হৈ যাবও পাৰে সো ষ্টিয়াৰিং ফেইল অলসো ওয়ান অফ দা ৰিজন ফৰ such kind of lane swerving গতিকে লেন আপোনাৰ অটোমেটিক্যালি চেঞ্জ হ'বলৈ গাড়ীখনৰ হয়তো আপুনি ষ্টিয়াৰিং ফেইল হ'ব লাগিব নহলে ভিজিবিলিটি কম হ'ব লাগিব নহলে আপোনাৰ ড্ৰাইভাৰ আপোনাৰ টোপনি লাগিব আৰু কি কাৰণ থাকিব পাৰে হ'ব আৰু কি কাৰণ থাকিব পাৰে যে গাড়ীখন আপোনাৰ সিধা ৰাস্তাত গৈ থাকোঁতে হঠাতে ভুল ৰাস্তাত গুচি গ'ল ভাবকচোন হুইল এলাইনমেন্ট ইজ অলসো ওয়ান অফ দা ৰিজন ফৰ চেঞ্জিং দা লেন অটোমেটিক্যালি আপুনি চাবচোন আপোনাৰ গাড়ীখনত যদি আপুনি হুইল এলাইনমেন্ট ভালকৈ কৰা নাথাকে আপুনি সিধা ৰাস্তাত গাড়ীখন লৈ গৈ আছে ষ্টিয়াৰিংটো যদি আপুনি অকমানৰ কাৰণে এৰি দিয়ে গাড়ীখন অটোমেটিক্যালি নিজে আপোনাৰ বেলেগ গুচি যাব এটো এটা কমন প্ৰবলেম যিকোনো গাড়ী আপোনাৰ যদি হুইল এলাইনমেন্ট নাথাকে তেতিয়া গাড়ীখন আপোনাৰ অটোমেটিক্যালি আপোনাৰ ৰাইট সাইডে বা লেফট সাইডে গুচি যাব যদি আপুনি ষ্টিয়াৰিংটো এৰি দিয়ে সো হেতু এটা কাৰণ হ'ব পাৰে হুইল এলাইনমেন্টটো এটা কাৰণ হ'ব পাৰে গতিকে টেকনিক্যাল ৰিজন বহুত থাকিব পাৰে এই দুৰ্ঘটনাটো হোৱাৰ ক্ষেত্ৰত গতিকে মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক এটা এডভাইচ দিব বিচাৰিছো লাগে আপুনি গাড়ীয়ে চলাওক লাগে আপুনি বাইকে চলাওক সদায় গাড়ীখন আৰু বাইকখন সাৰ্ভিসিং অন টাইম কৰি ৰাখিব সাৰ্ভিসিং অন টাইম কৰি ৰাখিলে আপুনি বহুত ধৰণৰ দুৰ্ঘটনা হোৱাৰ পৰা বাচিব পাৰিব আপোনাৰ জীৱনটো কিন্তু আপোনাৰ টকাকে বহুত ডাঙৰ বহুত মানে টকা সেভ কৰিবৰ কাৰণে সাৰ্ভিসিং অন টাইম নকৰে কিন্তু আপুনি কৰক যদি আপোনাৰ পুৰণি গাড়ী আছে আটাতকে আপুনি ভালকে কৰক নতুন গাড়ীটো আপুনি সাৰ্ভিসিং কৰে কিন্তু পুৰণি গাড়ী যদি আপোনাৰ ওচৰত আছে হেখন আপুনি অন টাইম আপুনি সাৰ্ভিসিং কৰক অন টাইম ইঞ্জিন অইল চেঞ্জ কৰক আপুনি হুইল এলাইনমেন্টটো অন টাইম কৰক আৰু কি প্ৰবলেম থাকিব ব্ৰেক শু বিলাক আপোনালোকে চেক কৰক ঠিক আছে কি নাই ব্ৰেক শু বা ব্ৰেক পেডাল আপুনি চেঞ্জ কৰক অন টাইম যদি আপোনাৰ ক্ষয় হৈ গৈছে এইকেইটা বস্তু বহুত ইম্পৰ্টেন্ট কুলেন্ট ঠিক আছে কি নাই গাড়ীখন অভাৰহিটিং হৈছে নেকি এইবিলাক বস্তু আপুনি সদায় অন টাইম আপুনি সাৰ্ভিসিং কৰি ৰাখিব গাড়ী এখন যদি আপুনি সাৰ্ভিসিং কৰি ৰাখিব তেতিয়া আপুনি বহুত ধৰণৰ দুৰ্ঘটনা বাচিব পাৰিব আৰু টেকনিক্যাল আপোনাৰ হতে আপোনাৰ বেছি দেৰি নালাগে বাকিবোৰ যিবোৰ সৰু সৰু ঘটনা আপুনি নিজে বচাব পাৰিব টেকনিক্যাল হৈ গলে হেতু আপোনাৰ হাতত একেবাৰে নাথাকে মন ৰাখিব